গাইজ আজি আমাৰ ঘৰ খুৰীহঁতৰ ঘৰত আলহী আহিব মানে আমি তালৈ গৈ আছোঁ আমাকো মাতিছে আমি গৈ আছোঁ কি ওলাম কোন আলহী আহে আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ আহি পিনে পাই গ'লোহি ইয়াত খুৰীহঁতৰ ঘৰ আলহী ইয়াত দেখা নাই ভিতৰতহে দেখিম চাগে। এইফালে ককা এইফালে কোন আহিছে ককা আহিছে এইফালে আইতা আহিছে য়েছ এতিয়া ক'ব নাতিনীয়েককেইজনী কোচতে বহি আছে ইয়াত দেখিছেনে। এইফালে আমাৰ আইতা আকৰি আইতা এইবিলাক খুৰীয়ে খানা বনাবলৈ ঠিক কৰিছে সেয়া দেখিছেনে গাহৰি মাংস আনিছে কৈছে কি বনাই খুৱাই আৰু খুৰীয়েহে জানে আৰু দেই। খুৰীয়ে এয়া চাহ দিছে বুনিয়া ভুজিয়া আৰু খাস্তাৰ লগত খাস্তা বাৰু বহুত দিন খোৱা নাই আজি বহুত দিনৰ মূৰত খাম আৰু। এইফালে খুৰীয়ে আইতাই মাছ ধৰিবলৈ লৈছে আঁঠুৱাত আনিছে পুখুৰীত মাছ ধৰিবৰ কাৰণে। এইফালে ককাই বাচিয়ে আছে মাছ সৰু সৰু মাছ আৰু পুঠি দনিকণা এনেকৈ জীয়া মাছো আছে সেইটো বাচি আছে ককাই। ভাত খাবলৈ বহিছে সকলো মাছে গাহৰি মাংস এটুকুৰা আছে আৰু খাই দিলে অথনিয়ে। তাৰপাছত দালি আলু এইফালে ছোৱালীজনী ভাত খাবলৈ মন নাই কৰা তাকে মাকে খুৱাই আছে বোলে। ময়ো ভাতকেইটা খাই লওঁ আপোনালোকক দেখাই গৈছোঁ আৰু ভাত পানী খাই হৈ গৈছে এতিয়া বৰ্তমান তামোলখন খাই লওঁ তাৰপিছত আইতাহঁতক বিদায় দিম আৰু তাৰপিছত আমিও ঘৰত যাম। ককা আইতা ঘৰত যাব লাগিছে ভাত চাত খাই ককাহঁতৰ অকণমান দূৰ ন অকণ সোনকালে যাবলগীয়া হয়। এইবাৰ নাতিনীহঁতক অকণ মিঠাই খাবলৈ পইচা দি থৈ গৈছে ককা আইতাই ঘৰ গৈছেগৈ। বাই 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 তাহাঁতো বৰ্তমান গ'লগৈ আমিও ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোকে ধন্যবাদ থাকিল বাই বাই।